APHLC Central Committee pen pini Pherangke no artito pen lam the jai pong. Bang Sahot Bikram Hanse kananjui pon ke Enforcement Directorate atom defu ke Asia CM Dr. Pram long hang ahem kira apot ko bang tu khajui pong. Tangte ang ton pen arju pon kinang lai tum kananjui lam the. News report Birta Live. Mod আজি আমার প্রাক নিউজ আর কি অসম টাইমস চ্যানেলৰ কাৰণে বহুত বহুত ধন্যবাদ দিলো কাৰণ আজি আমি এটা ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো এই যোনটো ইডি ৰেড কৰাৰ কথা আমি ক'ব বিচাৰো আৰু এই কথা আমি এটা ডাঙৰ ইয়াত ডিফু পৰা এটা মেছেজ দিব বিচাৰো কাৰণ মেইনলি ইয়াত ডিফুতে মেইনলি আসল জায়গা হয় সেইকাৰণে আপোনাৰ সোশ্যাল চ্যানেল পৰা এটো আমি এটা মেছেজ দিব বিচাৰো যে ইডি যোনটো গুৱাহাটী লগে ৰেড কৰাটো আমি ওয়েলকাম কৰিছো অন টপ অফ দ্যাট আমাৰ ইয়াত কাৰ্বি আংলং লগে ইয়াত ইডি ইমিডিয়েটলি ইয়াত লগে আহিখিনি ৰেড কৰিব লাগে বুলি আমি তুলিৰাম ৰংহাং যোনটো মেছেজ তাতে নিউজত যোনটো ওলাও এটো নিচিনা ইয়াত কাৰ্বি আংলং ৰেড কৰিব লাগে আমি এপিল কৰিছো সেকশন ভালে কৰে আমি শুনা পোৱা মতে ডিফু আৰু যিমান তুলিৰাম ৰংহাং প্ৰপাৰ্টি কাৰ্বি আংলঙত ডিফাৰেণ্ট লোকেশ্যনত ইডি ৰেড কৰিলে বুলি আমি শুনিলো তথাপিতো কাৰ্বি আংলং ৰাইজে ইমান গম পোৱা নাই যে এক্সেক্টলি ইটো ৰেড কৰিছে নে নাই বুলি এক্সেক্টলি গম পোৱা নাই আৰু ইটো কাৰণে ইডি যোনটো ৰেড কৰিবলৈ আহিছিলে আমি ইটো ওয়েলকাম ষ্টেপ ললো আৰু ইন ফিউচাৰো যিমান কি ইলিগেল প্ৰপাৰ্টি আছে একেতে ভালকে তদন্ত কৰক আৰু যেনেকৈ পাব্লিকে জানে কাৰ্বি আংলং ৰাইজে জানে যে এইবিলাক যিমান কি প্ৰপাৰ্টি বনাই আছে যিমান কি মাটি বিঘা বিঘা ফাৰ্ম খুলি আছে আৰু যিমান নিজৰ সম্পত্তি প্ৰপাৰ্টি ঘৰ লাক্সাৰি ঘৰ যে বনাই আছে এইবিলাক সব ইলিগেল প্ৰপাৰ্টি বুলি ৰাইজৰ জানে কিন্তু ৰাইজত এটা শক্তি নাই অধিকাৰ নাই যে কবলৈ যে কৰাপশন কৰি আছে সো আমি এন্ট্ৰাস্ট কৰো গভৰ্নমেন্ট অফ ইন্ডিয়া ইডি যে গঠন কৰিছে ইডিয়ে আমাৰ কাৰণে এটা জাস্টিস দিব নেকি এইটো ভাবি কিনে আমি বহুত এটা হোপত আছো আৰু ইডি যোনটো ৰেড কৰিছে এইটো ভাল মতে কৰিব লাগে যে জাস্টিস টু কাৰ্বি আংলং ৰাইজৰ আজি প্ৰেছ মিট আমি কল কৰা কথাটো হ'ল প্ৰথমত মই প্ৰাক চেনেল আৰু প্ৰতিদিন টাইমছ এই দুইটা চেনেলক মই ধন্যবাদ দিব বিচাৰো কাৰণ আপোনাৰ চেনেল থ্ৰুৱে ৰাইজে যিমান কাৰ্বি আংলং ৰাইজে গম পালো যে কাৰ্বি আংলং বহুত দিনৰ পিছত ইডি আহিছে এই নিউজটো পাইছিল এটো কাৰণে আমি আজি এটা ধন্যবাদ বিচাৰো আৰু ইডি যোনটো কাৰ্বি আংলং যোন তুলিৰাম ৰংহাং ৰেসিডেন্টত লগে আহা এটো আমি ওয়েলকাম ষ্টেপ ললো কাৰণ কাৰ্বি আংলং ৰাইজে গম পায় যে 99% মানুহসকলে মাঠ হাউসতে থাকে মাঠ হাউসতে ঘৰতে বহে এটো কাৰণে বহুত বেয়া অৱস্থা কিন্তু 1% মানুহ হেকেতে মানে more than 2000 crores লাক্সাৰি ঘৰ বনাই কিনি ইয়াত ডিফুত দেখাই দিছে ৰাইজত আৰু হেকেতে যে ইমান more than 90% সকল মানুহে মাটি পটা নাই কিন্তু হেকেতে ফাৰ্ম হাউস more than 2-3,000 বিঘাস হেকেতে মাটি পটা ফাৰ্ম হাউস আছে সো এইখিনি চাই ইডিয়ে কাৰ্বি আংলং তুলিৰাম ৰংহাং আমাৰ সিএম তাক ৰেসিডেন্ট লগে ৰেড কৰিবলৈ আহা কাৰণে আমি এটো বহুত বহুত ধন্যবাদ দিলো আৰু ইডিয়ে এটো ভাল মতে কাম কৰিব লাগিব কাৰণ যদি কাৰ্বি আংলং ৰাইজ যদি জাস্টিস পাব লাগে ইতাহলে এতিয়া ইডি সকল কাৰণে ডিপেন্ড হৈ আছে ৰাইজে এতিয়া পইণ্ট কৰিব নালে তুলিৰাম কৰাপশন কৰিছে নে নাই কৰিব নোৱাৰে যদি কৰাপশন কথা ওলাই হি নিজে খং উঠি যায় টেবুল সেবুল হি তোবাই দিয়ে এই কিখিনি কৰি থাকে ইতাহলে কোনো মানুহ ইয়াত আৰটিআই যিমান আছে এজন আৰটিআই হাহক নাই যে তুলিৰাম ৰংহাঙে কৰাপশন কৰি আছে ইলিগেল কিবা কৰি আছে কবলৈ হাহক নাই কিন্তু গুণ্ডাগিৰি পৰা মানি পাৱাৰ পৰা মাসল পাৱাৰ পৰা এতিয়া ডমিনেন্ট কে ৰাখিছে যিমান মিডিয়া আছে হেগতৰ কাৰণে সব কিবা ডমিনেট কৰি ৰাখিছে মানি পাৱাৰ মাসল পাৱাৰ লৈ ৰাখিছে এটো কাৰণে গভৰ্নমেন্ট অফ ইন্ডিয়া যোনটো ফাইনেন্স ডিপাৰ্টমেন্ট এটা ইডি প্ৰভিজন আছে ডিপাৰ্টমেন্ট আছে হেকেতে আহা কাৰণে
আমি বহুত ধন্যবাদ আৰু এইটো ভাল একশ্যন ল'ব বোলে আৰু ৰাইজৰ কাৰণে এইটো দেখাই দিব পাৰিব বোলে আমি বহুত এক্সপেক্ট কৰিলো so আমি সোশ্যাল মিডিয়া থ্ৰুৱে গম পালো যে ইমান লাক্সাৰিয়াছ কোম্পানী হা ইয়াত ডিফু নিচিনা জাগাত আহি পালো আৰু কাৰ তাত আহিছে তুলিৰাম ৰংহাং তাত এতিয়া আচৰিত লাগি যায় কাৰণ ইয়াত মানুহবিলাক ভাবিব নোৱাৰে যে 200 crores ঘৰ অকল ঘৰ বনাবলৈ কাৰণে চিন্তা কৰিব নোৱাৰে কেতিয়াও আৰু ইয়াত মানুহসকলে ভাবা নাই যে ইমান ঘৰ বনাবলৈ কাৰণে কেতিয়াও চিন্তা কৰা নাই যে সিম্পল ইয়াত থাকিবৰ কাৰণে সিম্পল নিজৰ যেনেকা স্কুল পঢ়াবৰ কাৰণে এইবিলাক চিন্তা কৰিবলৈ বহুত দিগদাৰ হৈ আছে কিন্তু আমাৰ এজন চিফ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ হেগেতে কৰিছে যে ইমান ডাঙৰ আৰ্কিটেকচাৰ লৈ ইয়াত এনেকা ঘৰ বনাওঁটো এইটোতো ৰাইজে গম পায় যে টোটেলি এইটো কাৰাপশ্যন কৰা পইচাৰ পৰাই ঘৰ বনোৱা বুলি আমি গম পাওঁ so আমি তাত গম পালো যে অকল ইণ্টেৰিয়ৰ বাহিৰত নহয় 5 stories এইটো বনাওঁটো এইটো বেলেগ কথা ইণ্টেৰিয়ৰ কাৰণে এইটো more than 500 crores আপোনালোকে ভাবক এটা 6 সংগঠন যে একৰ্ড কৰিছে এতিয়া হেতে কিমান পইচা আনিছে more than 500 crores মানে আনিছে এই পইচাটোৱে ইমান বাজেট লগে এটা ঘৰ only that is also for interior অকল ইণ্টেৰিয়ৰ কাৰণে 500 crores কে দিছে লৈ গৈছে so আমি ভাবো এতিয়া ইডি ওপৰত ডিপেন্ড কৰিছো ইডি যোনটো ইনিচিয়েটিভ ললে এইটো ভালকে ল'ব লাগে আৰু ইন ফিউচাৰো শৰ্ট টাইমত ইডিয়ে বহুত ভাল সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিছো